হেল্ল' ষ্টুডেণ্টছ, আজি আমি তোমালোকৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ দ্বিতীয় খণ্ডটো পঢ়িম। দ্বিতীয় খণ্ডত আমি আলোচনা কৰিম পৰিপুষ্টিৰ বিষয়ে। পৰিপুষ্টি অৰ্থাৎ নিউট্ৰিশ্যন মানে হ'ল জীৱই খাদ্য গ্ৰহণ কৰি তাৰ পৰা শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়া। এই পৰিপুষ্টি দুই প্ৰকাৰৰ, স্বপোষী পৰিপুষ্টি আৰু পৰপোষী পৰিপুষ্টি। স্বপোষী পৰিপুষ্টি মানে হ'ল যি পৰিপুষ্টিত জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। এই পৰিপুষ্টিত জীৱই কিছুমান যৌগ যেনে কাৰ্বন ডাই অক্সাইড, পানী আদি বাহিৰৰ পৰা আহৰণ কৰি নিজৰ দেহৰ ভিতৰত শক্তি আহৰণ কৰে। এই পৰিপুষ্টি সংঘটিত কৰা জীৱবিলাকক স্বপোষী জীৱ বুলি কোৱা হয়। উদাহৰণ হিচাপে সকলো ধৰণৰ সেউজীয়া উদ্ভিদ, কিছুমান বেক্টেৰিয়া আদি স্বপোষী জীৱ হয়। আকৌ যি পৰিপুষ্টিত জীৱই খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় তাক পৰপোষী পৰিপুষ্টি বোলা হয়। আৰু যিবোৰ জীৱই পৰপোষী পৰিপুষ্টি গ্ৰহণ কৰে সেইবিলাকক কোৱা হয় পৰপোষী জীৱ। উদাহৰণস্বৰূপে প্ৰায় সকলো ধৰণৰ প্ৰাণী, ভেঁকুৰ আদি। এতিয়া স্বপোষী জীৱই প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট আৰু শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰহণ কৰে। সালোক সংশ্লেষণ প্ৰক্ৰিয়ানো কি? সালোক সংশ্লেষণ প্ৰক্ৰিয়া হ'ল এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত স্বপোষী জীৱই বহিঃ পৰিৱেশৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিতৰ সহায়ত কাৰ্বহাইড্ৰেট উৎপন্ন কৰি নিজৰ দেহত শক্তি হিচাপে সঞ্চিত কৰি ৰাখে। আৰু যিখিনি কাৰ্বহাইড্ৰেট লগে লগে ব্যৱহাৰ নহয় সেইখিনি শ্বেতসাৰ বা ষ্টাৰ্চ হিচাপে সিহঁতৰ দেহত সঞ্চিত কৰি ৰাখে। ইয়াত সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ বিক্ৰিয়াটো দেখুওৱা হৈছে। 6টা কাৰ্বন ডাই অক্সাইডৰ অণুৰ লগত 6টা পানীৰ অণু লগ লাগি পেলাই এটা গ্লুক'জ অণুৰ সৃষ্টি হৈছে আৰু লগতে 6টা অক্সিজেনৰ অণুৰ সৃষ্টি হৈছে। ইয়াত সূৰ্যৰ পোহৰে শক্তি হিচাপে কাম কৰিছে আৰু পত্ৰহৰিতে সূৰ্যৰ পোহৰ গ্ৰহণ কৰাত সহায় কৰিছে। এতিয়া আমি চাওঁচোন সালোক সংশ্লেষণৰ দশাসমূহ। পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ। উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে প্ৰথমতে সূৰ্যৰ পোহৰ শক্তিক শোষণ কৰি লয়। তাৰপিছত সেই পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে আৰু লগতে পানীৰ অণুটোক হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাঙি দিয়ে। তাৰপিছত তাৰ পৰা কি হয়, সেই কাৰ্বন ডাই অক্সাইড যিটো আছে সেইটো বিজাৰণ হৈ কাৰ্বহাইড্ৰেট উৎপন্ন কৰে। বিজাৰণ হোৱা মানে কি, কাৰ্বন ডাই অক্সাইডৰ লগত হাইড্ৰজেন যোগ হয় আৰু যোগ হৈ তাৰ পৰা কাৰ্বহাইড্ৰেট উৎপন্ন কৰে। সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদান। এতিয়া সালোক সংশ্লেষণৰ বাবে কেইটামান বস্তু প্ৰয়োজন হয়। তাৰ ভিতৰত প্ৰথমটো হ'ল পানী। পানী মাটিৰ পৰা উদ্ভিদৰ শিপাই শোষণ কৰি লয় আৰু সেই শিপাই শোষণ কৰি লোৱা পানী আৰু তাৰ লগত মিহলি হৈ থকা খনিজ লৱণ উদ্ভিদৰ কাণ্ডত থকা জাইলেমৰ মাজেৰে পাতলৈ প্ৰেৰণ কৰে। তাৰপিছত কাৰ্বন ডাই অক্সাইডটোতো বায়ুমণ্ডলতেই থাকে আৰু বায়ুমণ্ডলৰ পৰা পাতত থকা পত্ৰৰন্ধ্ৰই সেই কাৰ্বন ডাই অক্সাইড শোষণ কৰি লয়। এই পানী আৰু কাৰ্বন ডাই অক্সাইডক সালোক সংশ্লেষণৰ কেঁচামাল বুলিও কোৱা হয়। তাৰপিছত পত্ৰহৰিত থাকে পাতত থকা কিছুমান কুসংগাণু যাৰ নাম হৰিতকণা। পত্ৰহৰিত হ'ল কিছুমান সেউজীয়া ৰঞ্জক পদাৰ্থ যাৰ কাৰণে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়। এতিয়া পোহৰ শক্তিটো আকৌ সূৰ্যৰ পৰা পত্ৰহৰিতে শোষণ কৰি লয়। এতিয়া পত্ৰৰন্ধ্ৰ চোৱাচোন। এই পত্ৰৰন্ধ্ৰটো দেখিছানে? দুখন ছবি দিয়া আছে। এখনত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটো বন্ধ হৈ আছে আৰু এখনত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটো খোল খাই আছে। এই ছিদ্ৰকেইটা
দুটা মানে বিনৰ আকাৰৰ দুটা কোষে আৱৰি আছে। সেই কোষ দুটাক ৰক্ষী কোষ বুলি কোৱা হয়। সেই ৰক্ষী কোষ দুটালৈ যেতিয়া পানী সোমাব তেতিয়া ৰক্ষী কোষ দুটা স্ফীত হৈ যায় আৰু তেতিয়াই পত্ৰৰন্ধ্ৰৰ যি ছিদ্ৰ সেইটো খোল খাই যায়। আকৌ যেতিয়া ৰক্ষী কোষৰ পৰা পানীখিনি ওলাই যায় তেতিয়া সংকুচিত হৈ যায় ৰক্ষী কোষকেইটা। তেতিয়া তাত এই পত্ৰৰন্ধ্ৰৰ যি ছিদ্ৰ সি বন্ধ হৈ যায়। এতিয়া উদ্ভিদৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰনো কি কি কেঁচা সামগ্ৰী লাগে উদ্ভিদক? প্ৰথম কথা হ'ল যে সালোক সংশ্লেষণৰ কাৰণে সিহঁতক পানী আৰু কাৰ্বন ডাই অক্সাইড লাগিবই। এতিয়া সালোক সংশ্লেষণততো অকল কাৰ্বহাইড্ৰেট প্ৰস্তুত হয়। খাদ্যৰ উপাদান হ'ল টোটেল 5টা: কাৰ্বহাইড্ৰেট, প্ৰ'টিন, স্নায়ু পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। এই গোটেইকেইটা উপাদান বা পৰিপোষক উদ্ভিদক লাগিবই। তাৰ ভিতৰত সালোক সংশ্লেষণত অকল কাৰ্বহাইড্ৰেটটোহে উৎপন্ন হয়, অৰ্থাৎ কাৰ্বহাইড্ৰেটৰ পৰা শক্তি পায়। গতিকে শক্তি আহৰণৰ কাৰণে দুটা কেঁচা সামগ্ৰী হ'লেই হ'ব, এটা হ'ল পানী আৰু এটা হ'ল কাৰ্বন ডাই অক্সাইড। এতিয়া বাকী যিখিনি থাকিলে তাৰ ভিতৰত খনিজ লৱণটোতো মানে মাটিৰ পৰা পানীৰ লগত শোষণ কৰিয়ে লয় শিপাই। আৰু বাকীখিনি পৰিপোষক প্ৰস্তুত কৰিবৰ কাৰণে উদ্ভিদক পানী আৰু কাৰ্বন ডাই অক্সাইডৰ লগতে নাইট্ৰজেন, ফছফৰাছ, আইৰণ, মেংগানিজ আদি কেঁচা সামগ্ৰীৰো প্ৰয়োজন হয়। ইতিমধ্যে কোৱা হৈছে যে পানী আৰু অন্যান্য খনিজ লৱণবোৰ উদ্ভিদে মাটিৰ পৰা আহৰণ কৰে। নাইট্ৰজেন আমাক কিয় লাগে? নাইট্ৰজেন লাগে উদ্ভিদক প্ৰ'টিন আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণ কৰিবৰ কাৰণে। এই নাইট্ৰজেনবিলাক উদ্ভিদে মাটিৰ পৰাই সংগ্ৰহ কৰে আৰু মাটিত নাইট্ৰজেনবোৰ অজৈব নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে থাকিলে সেইবিলাকহে উদ্ভিদে শোষণ কৰি ল'ব পাৰে। এতিয়া কেতিয়াবা আকৌ এনেকুৱা হয় মাহজাতীয় শস্যবোৰৰ শিপাত কিছুমান বেক্টেৰিয়া থাকে, যেনেকৈ ৰাইজ'বিয়াম বেক্টেৰিয়া, হয়নে? সেই বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন শোষণ কৰি লয়। সেই নাইট্ৰজেন বেক্টেৰিয়াই গ্ৰহণ কৰি তাক নাইট্ৰজেনৰ কিছুমান যৌগলৈ পৰিৱৰ্তন কৰি দিয়ে, যাক নাইট্ৰজেন যৌগীকৰণ বুলি কোৱা হয়। সেই জৈৱ যৌগবিলাক আকৌ উদ্ভিদে পায় আৰু তাৰ পৰা নাইট্ৰজেন পায়। আজি আমি এই স্বপোষী পৰিপুষ্টিৰ বিষয়ে পঢ়িলোঁ। পিছৰ ভিডিঅ'টোত আমি পৰপোষী পুষ্টিৰ বিষয়ে পঢ়িম। এতিয়া আমি এতিয়ালৈকে পঢ়াৰ ভিতৰত কেইটামান কি শিকিলানো সেয়া চাবৰ কাৰণে কেইটামান তোমালোকক কুৱেশ্যন দিছোঁ, সেইখিনি তোমালোকে লিখিবা। প্ৰথমটো হ'ল এখিলা পাতৰ প্ৰস্থচ্ছেদ অংকন কৰি ইয়াৰ বিভিন্ন অংশসমূহ দেখুওৱা। সেইটো চিত্ৰ অংকন কৰিবা। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ আৰু খোলা পৰিঘটনাটো কিদৰে নিয়ন্ত্ৰিত হয় সেইটো চিত্ৰসহ লিখিবা। বেক্টেৰিয়াই উদ্ভিদক কিদৰে নাইট্ৰজেনৰ যোগান ধৰে সেইটো বুজাই লিখিবা। ধন্যবাদ।